প্ৰিয় ইউটিউব চেনেলৰ বন্ধুসকল, আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আপোনালোকৰ জব কাৰ্ডত 2020 চনৰ লিষ্টৰ মতে বেংকত জব কাৰ্ডৰ পইচা জমা হৈছে নেকি? যদি জমা হৈছে তাক কেনেকৈ চেক কৰিব? সেইটো চেক কৰিবলৈ হ'লে প্ৰথমতে আপুনি গুগলত ক্ৰোম ব্ৰাউজাৰত যাওক। ক্ৰোম ব্ৰাউজাৰত গৈ তাত লিখক জব কাৰ্ড বুলি, জব কাৰ্ড, তাৰপৰা চাৰ্চ কৰক। লিখাৰ পাছত ইয়াৰ প্ৰথম যিটো মিনিষ্ট্ৰী অফ ৱেল ডেভেলপমেণ্ট তাত অ'কে কৰক। অ'কে কৰাৰ পাছত ইয়াত আপুনি 2 নম্বৰ লাইনটো জেনেৰেট ৰিপৰ্ট তাত অ'কে কৰক। ইয়াত কৰাৰ পাছত আপোনাৰ যিটো 2 নম্বৰ লাইন আছাম আছে তাত অ'কে কৰক। এতিয়া আপুনি ইয়াত ফাইনেন্সিয়েল ইয়েৰটো বহাই দিয়ক 2020-21। তাৰপাছত আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰক, কোনটো ডিষ্ট্ৰিক্টৰ হয়। যেনেকৈ মই যোৰহাট দিলোঁ, এই যোৰহাটটো কৰক। তাৰপাছত ব্লকটো কৰক, মই নৰ্থ ইষ্ট যোৰহাট দিলোঁ। তাৰপাছত পঞ্চায়তটো কৰক, নিজৰ নিজৰ পঞ্চায়তটো ক্লিক কৰক। তাৰপিছত আপুনি প্ৰচিড কৰি দিয়ক। ইয়াত এতিয়া আপোনাৰ এনেকৈ যিখন ওলাব লিষ্ট, প্ৰথম লিষ্টখনৰ 5 নম্বৰ পইণ্টটো জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ তাত অ'কে কৰক। এতিয়া আপোনাৰ জব কাৰ্ডৰ পইচা সোমাইছে নি গোটেই লিষ্টখন পাই যাব। কিন্তু ইমানখিনি আপুনি চাবলৈ যদি অসুবিধা হয় তেতিয়াহ'লে ওপৰ ৰাইট চাইডে কৰ্ণাৰত আছে যিটো 3টা বুটাম তাত অ'কে কৰক। এই ফাইন প্ৰেছটোত অ'কে কৰি দিয়ক। তাৰপৰা তেতিয়া আপুনি ইয়াৰ নামটো চাৰ্চ কৰিব পাৰিব। মই দেখাই দিলোঁ যেনেবাকৈ মোহন, MOHAN, মোহন দাস, মোহন দাস আহি গ'ল। ইয়াত অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছত ওলাই যাব। এইটো মাহত আপোনাৰ যদি কাম কৰিছে, পইচা সোমাইছে, ইয়াত ওলাই যাব।